এটা ভাল মনে এটা জীৱনক সলনি কৰি দিব পাৰে। আকৌ এটা বেয়া মনে এটা সুন্দৰ জীৱনকো ধ্বংস কৰি দিব পাৰে। সেয়ে সুন্দৰ মানুহ নহয়, সুন্দৰ মন বিচৰা। ধুনীয়া ৰূপ দি কি হ'ব যদিহে চৰিত্ৰ ভাল নাথাকে? আৱেগ দি কি হ'ব যদি বিভেদ দিক নাথাকে? শিক্ষা দি কি হ'ব যদি ব্যৱহাৰ ভাল নাথাকে? কিছুমান মানুহ আছে যিসকলে অপৰাধ নকৰিলেও আনৰ কাষত সদায় দোষী হৈ থাকে। জীৱনৰ সকলোতকৈ ডাঙৰ জয় হ'ল জীৱনত এনেকুৱা এটা কৰি দেখুওৱা যি সকলোৱে ভাবিছিল তুমি সেইটো কেতিয়াও কৰিব নোৱাৰিবা। মানুহ হেৰাই গ'লে বিচাৰি পোৱা যায়, কিন্তু মানুহ সলনি হৈ গ'লে তাক আৰু বিচাৰি পোৱা নাযায়। ল'ৰাবোৰৰ চব সপোন পূৰণ হয়, কিন্তু সেইটো প্ৰিয় মানুহটো হেৰাই যোৱাৰ পাছত।